নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ফেচবুকত কেনেকৈ প্ৰডাক্ট চেল কৰিব পাৰি বা যিকোনো বস্তু এটা কেনেকৈ বিকিব পাৰি। তো মই আগৰ ভিডিঅ'টোত কৈছিলোঁ মিছ'ৰ ৰিচেলিঙৰ কথা, তাৰ প্ৰডাক্টছবোৰ ফেচবুকত কেনেকৈ বিকিব পাৰি, চেল কৰিব পাৰি। তো আজি সেইটো দেখাম। আৰু যদি আগৰ ভিডিঅ'টো চোৱা নাই আই বটনত যাই চাই ল'ব। তো তাৰ মিছ'ৰ প্ৰডাক্টছবোৰ কেনেকৈ চেল কৰিব পাৰি আজি দেখাব যাই আছোঁ। তো ভিডিঅ'টো লাষ্টলৈ চাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব ভিডিঅ'। মই মোৰ মোবাইলৰ স্ক্ৰীনত অন কৰি লৈছোঁ, ফেচবুকটো অন কৰি লৈছোঁ। এতিয়া এই ফেচবুকটো অন হৈ গ'ল। এতিয়া ছাইডৰ এই ওপৰত 3 ডটছ যে আছে তাতে ক্লিক কৰি লৈছোঁ। এতিয়া মাৰ্কেট প্লেচ বুলি আছে ফ্ৰেণ্ডছৰ তলত চাই ল'ব। এই মাৰ্কেট প্লেচটো অন কৰি লৈছোঁ। ইয়াতে সকলো ধৰণৰ বস্তু বিক্ৰী কৰিব পাৰি, চেল কৰিব পাৰি। মোবাইল, টিভি, বাইক, গাড়ী সকলো ধৰণৰ বস্তু চেল কৰিব পাৰি। ইয়াতে চাই থাকক প্ৰডাক্টছবোৰ। ইয়াতে দেখিছে কিমান ধৰণৰ বস্তু আছে। ইয়াতে তলৰ ফালে চাই থাকিলে সকলো ধৰণৰ বস্তু পাব, জবছো পায়। আপোনালোকে চাই থাকক যে কেনেকৈ আমি প্ৰডাক্ট চেল কৰিব পাৰোঁ। ইয়াতে চেল বুলি আছে, চেলত যদি গাড়ী বিকে গাড়ীত ক্লিক কৰি দিব, হোমৰ বস্তু বিকে যদি ঘৰৰ বস্তু বিকে তেতিয়া সেইটো ক্লিক কৰি দিব। এতিয়া আমি বেলেগ বস্তু বিকিম। এতিয়া আইটেমত ক্লিক কৰি দিলোঁ আমি। ইয়াতে ফাৰ্ষ্ট দিব লাগিব ফটো, টাইটেল, প্ৰাইচ, কেটেগৰী। আমি ফটো দিম ফাৰ্ষ্ট। এইবোৰ মিছ'ৰ প্ৰডাক্টছ হয়, মিছ'ৰ পৰা ডাউনলোড কৰা। তো মিছ'ৰ পৰা শ্বেয়াৰ কৰি কেনেকৈ চেল কৰিব পাৰি তো চাই লওক। ইয়াতে মই ক্লিক কৰি ল'লোঁ 4খনমান পিকচাৰ্ছ। সাতখন, 9খন, 10খন ল'লোঁ। চাই থাকক কেনেকৈ কি দিব লাগে। এইবোৰ মিছ'ৰ পৰা ডাউনলোড কৰা হয়। যদি মিছ'ৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে চাই ল'ব পাৰে, ডিছক্ৰিপশ্যনত লিংকটো থাকিব। এতিয়া আমি ইয়াত ফাৰ্ষ্ট টাইটেল দিম, মানে কি প্ৰডাক্টছ, যি প্ৰডাক্টছতে আপুনি সেই প্ৰডাক্টছৰ টাইটেলটো দিব বা মিছ'ত যি বুলি থাকে সেইটোও দিব পাৰে। ইয়াতে মই দিলোঁ কটন চাৰ্ট বুলি। এতিয়া প্ৰাইচটো যদি আপুনি চাই মিছ'ত যদি থাকে বা 600, মই 699 দিলে আপোনাৰ 99 লাভ হ'ব। তো এনেকৈ দিব পাৰে বা কমকৈও দিব পাৰে যদি আপুনি কমকৈ দিব খোজে। মই 699 দি দিলোঁ। এতিয়া আমি কেটেগৰী দিলোঁ মেন্স ক্লথ শ্বুজ বুলি। তাৰপিছত কণ্ডিশ্যন দিম আমি নিউ প্ৰডাক্টছ আহে। ইয়াতে ব্ৰেণ্ড আছে, ব্ৰেণ্ডটো নাই একো, মানে ব্ৰেণ্ড থাকিলে ব্ৰেণ্ড দিব পাৰে। তাৰপিছত আমি ফটোজবোৰ এইবোৰ দি দিছোঁ, চাইজ দি দিছোঁ। চাইজটো তলত লিখি দিব পাৰে, চাইজ M, L, XL, XXL যি থাকে মানে এইবিলাক লিখি দিলেই হ'ল। ইয়াৰ পিছত আহিল এতিয়া ডিছক্ৰিপশ্যন। আপুনি যেতিয়া মিছ'ৰ পৰা প্ৰডাক্টছটোৰ কেটেলগটো ডাউনলোড কৰিব বা শ্বেয়াৰ কৰিব, আপোনাৰ কীবৰ্ডত কপি হৈ যাব। মই আগতে ডাউনলোড কৰা আছিল সেইকাৰণে কপি নাই। বাৰু মই লিখি দিছোঁ এটা লাইন, বেষ্ট কটন চাৰ্ট ল' প্ৰাইচ। তাৰপিছত টেক্সটো দিব দেই বন্ধুসকল। টেক্সটো দিলে মানে আপোনাৰ প্ৰডাক্টটো যেতিয়া চাৰ্চ কৰিব মাৰ্কেট প্লেচত তেতিয়া আপোনাৰ প্ৰডাক্টছটো শ্ব' কৰিব ফাৰ্ষ্টত। এতিয়া মই টেক্সট দি দিলোঁ কেইটামান। এতিয়া এইটো নিদিলেও হ'ল একো, তথাপিও মই দেখাই দিছোঁ কি আছে। লিষ্ট এজ ইন ষ্টক এইটো দি থ'লে হ'ব, বাকী একো কৰিব নালাগে। তো হৈ গ'ল। এতিয়া আপোনাৰ কেটেলগ নেক্সট মাৰি দিয়ক। তাৰপিছত মাৰ্কেট প্লেচত শ্বেয়াৰ কৰাই আছে ৰাইট চিন। যদি আপুনি গ্ৰুপত আছে গ্ৰুপতো শ্বেয়াৰ কৰিব পাৰিব। মই 10টা গ্ৰুপত শ্বেয়াৰ কৰিব পাৰি। মই কেইটামান গ্ৰুপ চিলেক্ট কৰি লৈছোঁ। এতিয়া মোৰ গ্ৰুপকেইটা চিলেক্ট কৰা হৈ গ'ল। এতিয়া পাব্লিছত ক্লিক কৰি দিব, আপোনাৰ এডটো
এক্টিভ হৈ গ'ল, এক্টিভ বুলি লিখা আহিছে। এতিয়া আপুনি ইয়াতে এডিট কৰিব পাৰে বা ডিলিট কৰিব পাৰে, শ্বেয়াৰো কৰিব পাৰে। আপোনাৰ যদি কোনোবা কণ্টেক্টত আছে বা হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰে। এতিয়া আপোনাৰ এইটো প্ৰফাইল চেল কৰা, এইটো মোৰ প্ৰফাইল। আপোনালোকে আৰু এনেকৈ আহিব, ইয়াতে চাওক মই কিমান প্ৰডাক্টছ দিছোঁ এইবিলাক। এইটো আমাৰ কমাৰ্চ প্ৰফাইল। ইয়াতে ক্লিক কৰি দিলে আপোনাৰ গোটেইকেইটা এড দেখাব। যদি আপুনি প্ৰফাইলটো খুলি চাই, এতিয়া ৰেটিংছ কোনোবাই যদি দিয়ে, আপোনাৰ মোৰতো 3.5 কিমান হৈছে, তো আপোনালোকে তেনেকৈ দিব পাৰে। এনেকৈ বাকী আপুনি যিমান শ্বেয়াৰ কৰে সিমানে আপোনাৰ প্ৰডাক্টছবোৰ দেখাই থাকিব। এইটো মোৰ প্ৰডাক্টছ কোনোবাই যদি কিনে বা কিনিব বিচাৰে, আপোনাক মেছেজ আহি যাব আপোনাৰ তাত ফেচবুকত। তেতিয়া আপুনি তেওঁৰ পৰা অৰ্ডাৰটো এড্ৰেছটো লৈ মিছত যাই অৰ্ডাৰটো কনফাৰ্ম কৰি দিব। এতিয়া মই আপোনালোকক দেখাই দিম মিছৰ পৰা কেনেকৈ প্ৰডাক্ট শ্বেয়াৰ কৰিব পাৰি। মিছটো অ'পেন কৰি ল'লোঁ মই। ইয়াতে কোনোবা এটা প্ৰডাক্টছ বাৰু চিলেক্ট কৰি ল'লোঁ। এই চেলফি ষ্টিকডাল ল'লোঁ। ইয়াতে মই ডাউনলোড অপশ্যন আছে, ডাউনলোডত ক্লিক কৰি ল'লোঁ। ডাউনলোড হ'ল। তলত দেখা পাব যে আপোনাৰ ডিছক্ৰিপশ্যনটো কপি হৈ গৈছে। এনেকৈ বন্ধুসকল শ্বেয়াৰ কৰি থাকক আৰু আপুনি অৰ্ডাৰ দিয়ক। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল পালে। এতিয়া আপোনালোকৰ ৰিচেলিং কৰিব সহজ হ'ব বা কাষ্টমাৰ আনিব সহজ হ'ব। তো এনেকুৱা ভিডিঅ' আগলৈ চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।